বাবা সোমাব পাৰোনে? আহা ভক্ত, তোমাৰ কাৰণে ৰৈ আছো। বাবা বম বম বাবা। চাওঁ বাবা আপোনাৰ পদধূলাটো অকণ লৈ লওঁ ভৰিখন। ল বাবা হ'ব হ'ব হ'ব। এইভাগ ইয়াতে থৈছো দেই। ইয়াতে ব দিয়ক বাবা। বাবা ভালে আছে? আছো দে। বম বম বাবা। কচোন বাৰু তই এতিয়া কি কামত আহিলি? বাবা মই বৰ বিপাঙত পৰিছো জানেনে। ছোৱালী এজনীও পোৱা নাই, বিচাৰি পেলাই কিবা অকণ চাই দিব নেকি? মই হৈছো কমাৰ্চিয়েল বাবা, কিবা বুজি পাইছ? মানে বাবা? পইচা ফেকো তামাচা দেখো, বুজি পালি? দিম মই, আনিছো নহয় পইচা মই। বাবা না 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 বাবা, এবাৰ ভৰিত ধৰিছা নহয়, বহি থাকা। নহয় বাবা, পইচাটো মানে বেছি পৰিল জোখতকে। তেনেকে ক'ব নাপায় নহয়। কি চাই আছা? তুমি মোলে চোৱা, মোলে চোৱা। তোমাৰ বহুত ভাল দিন আহি আছে, চিন্তা নকৰিবা। ওম নমঃ শিৱায়। মই পইচা দেখিয়ে গম পাইছো নহয় তোমাৰ ভাল দিন আহি আছে। পিছে তোমাৰ নাম কি? নামটো? বাবা মোৰ নামটো মনাই। মনাই? এইটো আকৌ কি নাম? নহয় বাবু, ভাল নামটো বহুত ধুনীয়া আছিল নহয়, গম পাইছেনে? জিতেন দা ধৰা। কিন্তু বাবা আধাৰ কাৰ্ডৰ নাম আহিছে জিতেন জেগাত ধৰা। মই কি জেগাত ধৰো বাবা? সেইকাৰণে বাবা মই মনাই নামটো ৰাখি লৈছো মানে। সেইটো কথা। ৰবা মই অকমান ধ্যানত বহো। ওম চামুণ্ডায়ে নমো। ওম চামুণ্ডায়ে নমো। ওম ইং হিং ক্লিং চামুণ্ডায়ে নমো। ওম ইং হিং ক্লিং চামুণ্ডায়ে নমো। তোমাৰ বহুত ভাল দিন আহি আছে, চিন্তা নকৰিবা। তোমাৰ ভাগ্যত সৰ্বমুঠ 13জনী মহিলা আছে। ভগৱান, কি কৈছে এইখন? সঁচাইনে? মই কোৱা প্ৰতিটো কথাই সঁচা। হে ভগৱান, কপাললৈ জন্ম হৈছো মই এইখন। জোখতকে অধিকে পাই গলো। বাবা কেতিয়া পাম? ৰবা ৰবা, বেছি আনন্দিত নহবা। কিয় বাবা? মইতো গোটেই গাঁৱৰ নামঘৰত ভোজ ভাত দিম বুলি ভাবিছো। আৰে শুনিতো লোৱা, কাৰণ 13জনী নাৰী, এজনীহে তোমাৰ পত্নী। কি? এজনীহে মোৰ মানে? তেন্তে বাকীবোৰ কাৰ? সেই অকৰাটো বাকীবোৰ কাৰো নহয়, তোমাৰেই। মাত্ৰ বাকী 12জনী তোমাৰ কন্যা সন্তান। কেনো এয়া মোক কষ্ট পইচা হয় বাবা। এয়া লওক 20 টকা। এই মনাই, নাপায় নহয়, নাপায় নহয়। বিয়া পইচা উভতাই ল'বলৈ তুমি ভাল ল'ৰা নহয়, নাপায় নহয় এনেকুৱা কৰিব, নাপায় নহয়। ঐ দিবিনে? নিদো। মই কিন্তু মন্ত্ৰ মাৰি ভাগিব নোৱাৰা কৰি দিম। মোক কাউলৈ ভয় নকৰে বাবা। ক'ত পলাইছ? চোৰ চালা, ক'ত পলাইছ? আহিবি তোক টেকেলি বান মাৰি হাগিব নোৱাৰা, মুতিব নোৱাৰা কৰি। চালা বাবাক চিনি পোৱা নাই? বাবাক জোকাৰি ল'বলৈ আহিছ? আই সৰস্বতী, সৰস্বতী, সৰস্বতী। গৈছো। পানী এগিলাচ লৈ আহচোন।
চালা ভাল মকা এটা হেৰুৱালো দেই। হেল্ল' হেল্ল' আছো না মন্দিৰত চুৰ হ'ল তাকে গাঁৱৰ মানুহ গোট খাইছে মিটিং হৈ আছে অ' নিতাই অঁ কি হৈছে মানে চুৰ হ'ল যোৱা ৰাতি চুৰ হ'ল অঁ অ' কি চুৰ হ'ল পইচা আৰু আঙুঠি চুৰ হ'ল পইচা আৰু আঙুঠি ঐ কি চিন্তা কৰি আছ কি হৈছে নাই একো হোৱা নাই তাকে বেয়া হৈছে দে কথাটো হয় দে কি বেয়া যে হৈছে দিনকাল আহিল দেই হ'ব দে মই এফালে যাবলগীয়া আছে পিছত আহিম সন্ধিয়া আহিবি মিটিং আছে সকলো মিলি পেলাই আমি সিদ্ধান্ত কৰা হ'ব আৰু এই বিষয়টো তুমি চিন্তা কৰিবা নিশ্চয় আমি কিবা এটা সুপৰামৰ্শ ল'ম ঐ হেই কি হ'ল তোৰ হেই ক'ত কি হোৱা দেখিলি হেৰি নহয় সেয়া কি হৈছে অ' এই চুৰ হ'ল যোৱা ৰাতি চুৰ হ'ল কি চুৰ হ'ল পইচা আৰু আঙুঠি অ' ঐ কি ভাবি আছ কালিলে বেজ আনিব বেজ আনিব অঁ তাকে আলোচনা হৈ আছে নাই নাই ইহঁতক বেজৰ ঘটনাই ধৰিব লাগে গম পাইছেনে বাৰু তই ৰচোন দেই মোৰ খাওঁতকৈ কাম এটা আছে ঐ সন্ধিয়া আহিবিচোন হ'ব